বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 7খন এতিয়া নেক্সট কোৱেশ্চনটো হৈছে বিশ্বত মুঠ কেইখন মহাসাগৰ আছে এই প্ৰশ্নটোৰ বাবে ইয়াত 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 5খন এতিয়া নেক্সট কোৱেশ্চনটো হৈছে হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ফিনল্যান্ড এতিয়া নেক্সট কোৱেশ্চনটো হৈছে কোনখন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পামিৰ মালভূমি এতিয়া নেক্সট কোৱেশ্চনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গ্ৰীণলেণ্ড